ভৰি যায় অলেখ বেদনাই নিতে কন্দুৱাই ৰায় ৰৈ ৰৈ বিনাই বুকুৰ মাজত জ্বলে প্ৰেমৰ শিখা তোমাৰ সতে মোৰ প্ৰথম দেখা কথাই কথাই ইমান আশা আবেগখনা মধুৰ ভাষা জীৱনৰ কোনো ভৰসা নাই ধুমুহাৰ কোনো ঠিকনা নাই হেঁপাহৰ ঘৰ ভাঙি ছিঙি যায় দুটি হৃদয়ে ৰৈ ৰৈ বিনাই বিনাই কামনা বাসনা কত নালো ধুমুহা যেতিয়া নীৰৱে বয় জীৱন সাগৰ মোৰ মন তোমাতে ৰয় হাঁহি মাতি লোৱা এই দুদিনীয়া জীৱন পোৱাখিনি লোৱা আজিয়ে নাথাকিব একো চিৰদিনলে পাৰ হৈ যাব কোনেও নজনাকে মনে মনে গোপনে মিলি জুলি কৰো আহা সময়ৰ ধেমালি হেঙুলীয়া সেই দিনবোৰ নাহে আৰু উভতি নদী মাথো বৈ যায় সাগৰত মিলি যায় দুটি হৃদয়ে আজি ৰৈ ৰৈ বিনাই সাহস কৰি আহিছোঁ ছবিখন চাবলৈ চাবতো লাগিব মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ এনেকৈ তেওঁ বহুত বাৰ চাবলৈ মন আছে দিনে ৰাতিয়ে চাবলৈ মন আছে গতিকে মই চাগে বহুত বাৰ ওলাই আহিম কিন্তু চাবলৈ সাহসটো গোটাইছোঁ এতিয়া চাই লওঁ ৰাইজেতো সাংঘাতিক সঁহাৰি জনাইছে সেয়া সকলোৱে দেখিছে আৰু ইতিমধ্যে ৰিভিউ সকলোৱে পাইছে ছবিখন ভাল পাইছে সকলোৱে ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে চাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলেহেঁতেন কিন্তু তথাপিতো আপুনি বহুত কান্দিছে নিজে ষ্ট্ৰং হোৱাৰ সময় অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক সদায় খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ চাবতো লাগিব মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ
এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। ৰাইজেতো সাংঘাতিক সঁহাৰি জনাইছে, সেয়া সকলোৱে দেখিছে। আৰু ইতিমধ্যে ৰিভিউ সকলোৱে পাইছে, ছবিখন ভাল পাইছে সকলোৱে। ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে চাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলেহেঁতেন, কিন্তু তথাপিতো আপুনি বহুত কান্দিছে। এতিয়া ষ্ট্ৰং হোৱাৰ সময়, অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক। সদায় খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিব। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ ভাগিও পৰিছে। কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ, যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ, সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই, খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল, আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতে কেৱল জুবিন গাৰ্গে পাৰে, আৰু কেৱল একমাত্ৰ জন্ম হৈছিল, আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাম। আমি কি হেৰুৱালোঁ, সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত, এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব
যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব, কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব, সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। এইমাত্ৰ আপোনালোকে ভিডিঅ'টো দেখিলা। ঠিক তেনেদৰে আমাৰ সকলো ঠাইতে দিয়া হৈছে ৰৈ ৰৈ বিনালে মুভিখন। সকলোৱে চাব, সকলোৱে ছাপোৰ্ট কৰিব। আমাৰ জুবিনদাৰ অন্তিম শেষ ভিডিঅ' আপোনালোকে অলপ মনেৰে, অলপ শান্তিৰে চাব। আৰু আমাৰ জুবিনদাৰ কাৰণে ঠিক তেনেদৰে ভাবি থাকিব যে জুবিনদা আমাৰ কাষত আছে। মুভিখন আমি পাহৰি আহিব নোৱাৰিম। জুবিনদাৰ লগত জড়িত হৈ থকা কেইটামান গান বা মিউজিক, ভিডিঅ', ফিল্ম সকলো জড়িতখিনি আমি চাই থাকিম। জুবিনদা নহ'লেও কি হ'ব, আমি আমাৰ জুবিনদাৰ সকলো আমাৰ মনেৰে, আমাৰ কাষৰে সদায় থাকি থাকিব। এনেকুৱাই আমি যেনেকৈ ভূপেন হাজৰিকাক আমি পালন কৰিছোঁ, ভূপেন হাজৰিকা ডাঙৰীয়াক আমি পালন কৰিছিলোঁ, আমি তেনেদৰে আমি জুবিনদাৰো আমাৰ নিয়ম ৰাখিব লাগিব। আমাৰ জুবিনদাৰ মৃত্যু কেতিয়া হৈছিলে? 19 ছেপ্টেম্বৰ আছিল নেকি বাৰু? আজি এমাহ বেছি হৈ গ'ল চাগে। 19 ছেপ্টেম্বৰ আছিল নেকি? 19 ছেপ্টেম্বৰ হ'লে আমি এটা পালন কৰিব লাগিব যে জুবিনদাই এটা পালন কৰিব লাগিব। স্কুল বন্ধ, এনেকুৱা এটা বন্ধ ৰাখিব লাগিব। অলৰেডি ক'লে আমাৰ CM মামাই এই কথাটো আমাৰ আলোচনা কৰিলে। ঠিক তেনেদৰে আমাৰ জুবিনদাই এটা ৰাখিব লাগিব। আমাৰ জুবিনদাৰ অন্তিম মৰম লগা কণ্ঠশিল্পী যে আমাৰ নাই, আৰু অতি সোনকালে ন্যায়টো আমি পাব লাগিব। ফাঁচীৰ দাবী উঠাই আছে সকলোৱে, নাজানো কি হয়, চাওঁ বাৰু। আমি সকলো কিছুমানে যে মানে কৈছে আমাৰ অসম চৰকাৰে একো যদি কৰিব নোৱাৰে, আমাৰ হাতত এৰি দিয়ক, ৰাইজৰ ৰজাসকলৰ হাতত এৰি দিয়ক, আমি কামটো কৰিম, তেনেদৰে কৈ আছে। ঠিকে আছে বাৰু, ৰাইজৰ কথা, ৰাইজৰ লগত কোনো ডাঙৰ হ'ব নোৱাৰে, কোনোবা ৰজাই হওক। জুবিনে এতিয়া অলৰেডি মুভিত কোৱা আছে, মই সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। এই কথাটো 100% কথা ভালে, কিয়নো সদায় ৰাইজৰ লগত থাকিব লাগে, ৰজাৰ লগত নহয়। ৰাইজে ৰজাক ৰজা কৰি দিয়ে, গম পাইছা? ৰাইজে ৰজাক উঠাই দিবও পাৰে আৰু নমাই দিবও পাৰে, ঠিক তেনেদৰে কথা। ঠিক আছে, ভাগিও পৰিছে, কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ, যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ, সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ, খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও চৰি
কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম, এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতে কেৱল জুবিন গাৰ্গে পাৰে আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগ যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ। আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে আপুনি জীয়াই থাকিব। কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নতন্নকৈ আমাক লাগিব, সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। দুখত ভাগিও পৰিছে, কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম, এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে।
ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ তেখেতে কেৱল জুবিন গাৰ্গে পাৰে আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগ যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে আমি অকণমান শান্তি পাম তেখেতৰ পৰিয়ালে শান্তি পাব দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ মোৰ ওচৰত একো ভাষা নাই তেখেতক হেঁপাহ পলুৱাই চালোঁ কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা সেই ছবিখনত প্ৰকাশ পাইছে তেখেতৰ ষ্টৰি টেলিং তেখেতৰ অভিনয় তেখেতৰ গান তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত সেই বিচাৰটো আমাক লাগিব জুবিন দা সদায় আমাৰ মাজত থাকিব জুবিন দা তেখেতৰ গীতৰ মাজেৰে তেখেতৰ সুৰৰ মাজেৰে তেখেতৰ কথাৰে তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ খুব গৌৰৱেৰে ক'ব পাৰিম পিছতো কেইবাটাও গীত গালোঁ কিবা এটা ভাল কাম কৰিছিলোঁ তেখেতৰ সান্নিধ্য পালোঁ আমি তেখেতৰ সৃষ্টি তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি সেইটোৱে বিচাৰোঁ আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে গাব লাগিছিল নাই এতিয়া মই গান নাগাওঁ এতিয়া মই চিনেমা কৰিম আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে চাই আছে ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ তেখেতে কেৱল জুবিন গাৰ্গে পাৰে আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগ যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও
শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকে আমাক লাগিব সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে আমি অকণমান শান্তি পাম তেখেতৰ পৰিয়ালে শান্তি পাব দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ মোৰ ওচৰত একো ভাষা নাই তেখেতক হেঁপাহ পলুৱাই চালোঁ কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা সেই ছবিখনত প্ৰকাশ পাইছে তেখেতৰ ষ্টৰি টেলিং তেখেতৰ অভিনয় তেখেতৰ গান তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত সেই বিচাৰটো আমাক লাগিব জুবিন দা সদায় আমাৰ মাজত থাকিব জুবিন দা তেখেতৰ গীতৰ মাজেৰে তেখেতৰ সুৰৰ মাজেৰে তেখেতৰ কথাৰে তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ খুব গৌৰৱেৰে ক'ব পাৰিম পিছতো কেইবাটাও গীত গালোঁ কিবা এটা ভাল কাম কৰিছিলোঁ তেখেতৰ সান্নিধ্য পালোঁ আমি তেখেতৰ সৃষ্টি তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি সেইটোৱে বিচাৰোঁ আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে গাব লাগিছিল নাই এতিয়া মই গান নাগাওঁ এতিয়া মই চিনেমা কৰিম আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে চাই আছে ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ তেখেতেই কেৱল জুবিন গাৰ্গে পাৰে আৰু কেৱল একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকে আমাক লাগিব সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে আমি অকণমান শান্তি পাম তেখেতৰ পৰিয়ালে শান্তি পাব দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ মোৰ ওচৰত একো ভাষা নাই তেখেতক হেঁপাহ পলুৱাই চালোঁ কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম
ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই, খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল, আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতেই কেৱল জুবিন গাৰ্গেই পাৰে। আৰু কেৱল একমাত্ৰ জন্ম হৈছিল, আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ। আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত, এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে আপুনি জীয়াই থাকিব। কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব। সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। ভাগিও পৰিছে, কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ
প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম। আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল, আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতে কেৱল জুবিন গাৰ্গে পাৰে। আৰু কেৱল একমাত্ৰ জন্ম হৈছিল, আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ। আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে আপুনি জীয়াই থাকিব। কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব। সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। ভাগিও পৰিছে, কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা
তেখেতৰ গীতৰ মাজেৰে তেখেতৰ সুৰৰ মাজেৰে তেখেতৰ কথাৰে তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ খুব গৌৰৱেৰে ক'ব পাৰিম পিছতো কেইবাটাও গীত গালোঁ কিবা এটা ভাল কাম কৰিছিলোঁ তেখেতৰ সান্নিধ্য পালোঁ আমি তেখেতৰ সৃষ্টি তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি সেইটোৱে বিচাৰোঁ আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে গাব লাগিছিল নাই এতিয়া মই গান নাগাওঁ এতিয়া মই চিনেমা কৰিম আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে চাই আছে ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ তেখেতে কেৱল জুবিন গাৰ্গে পাৰে আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাম আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে আমি অকণমান শান্তি পাম তেখেতৰ পৰিয়ালে শান্তি পাব ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ মোৰ ওচৰত একো ভাষা নাই তেখেতক হেঁপাহ পলুৱাই চালোঁ কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা সেই ছবিখনত প্ৰকাশ পাইছে তেখেতৰ ষ্টৰি টেলিং তেখেতৰ অভিনয় তেখেতৰ গান তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত সেই বিচাৰটো আমাক লাগিব জুবিন দা সদায় আমাৰ মাজত থাকিব জুবিন দা তেখেতৰ গীতৰ মাজেৰে তেখেতৰ সুৰৰ মাজেৰে তেখেতৰ কথাৰে তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ খুব গৌৰৱেৰে ক'ব পাৰিম পিছতো কেইবাটাও গীত গালোঁ কিবা এটা ভাল কাম কৰিছিলোঁ তেখেতৰ সান্নিধ্য পালোঁ আমি তেখেতৰ সৃষ্টি তেখেতৰ আদৰ্শ
আমি আগুৱাই নিব লাগিব সকলোৱে মিলি সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম। এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতেই কেৱল জুবিন গাৰ্গে পাৰে। আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ। আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে আপুনি জীয়াই থাকিব। কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব। সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। দুখত ভাগিও পৰিছে। কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম। এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতেই কেৱল জুবিন গাৰ্গে পাৰে। আৰু কেৱল এজন একমাত্ৰ জন্ম হৈছিল আৰু হয়তো
যুগ যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকে আমাক লাগিব সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে আমি অকণমান শান্তি পাম তেখেতৰ পৰিয়ালে শান্তি পাব দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ মোৰ ওচৰত একো ভাষা নাই তেখেতক হেঁপাহ পলুৱাই চালোঁ কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা সেই ছবিখনত প্ৰকাশ পাইছে তেখেতৰ ষ্টৰি টেলিং তেখেতৰ ষ্টৰি তেখেতৰ অভিনয় তেখেতৰ গান তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত এই মানুহজনক আমি আৰু হেৰুৱালোঁ কি পৰিস্থিতিত হেৰুৱালোঁ সেইটো আমি জানিব লাগিব আমাক গৰিমা বৌক অসমবাসী গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত সেই বিচাৰটো আমাক লাগিব জুবিন দা সদায় আমাৰ মাজত থাকিব জুবিন দা তেখেতৰ গীতৰ মাজেৰে তেখেতৰ সুৰৰ মাজেৰে তেখেতৰ কথাৰে তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ খুব গৌৰৱেৰে ক'ব পাৰিম পিছতো কেইবাটাও গীত গালোঁ কিবা এটা ভাল কাম কৰিছিলোঁ তেখেতৰ সান্নিধ্য পালোঁ আমি তেখেতৰ সৃষ্টি তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি সেইটোৱে বিচাৰোঁ আৰু তেখেতৰ সদায় এটাই খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে গাব লাগিছিল নাই এতিয়া মই গান নাগাওঁ এতিয়া মই চিনেমা কৰিম আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম সেই মানুহজনে সপোন দেখিছিল আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে চাই আছে ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ তেখেতেই কেৱল জুবিন গাৰ্গেই পাৰে আৰু কেৱল একমাত্ৰ জন্ম হৈছিল আৰু হয়তো যুগ যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ আমি কি হেৰুৱালোঁ সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে এটাই আহ্বান তেখেত য'তে আছে শান্তিত থাকক কেৱল আমিতো বহুত এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ যি বেদনা আমি অনুভৱ কৰিছোঁ আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা একেখিনি দুখ আৰু আমাৰ এই বেদনা এই দুখ কেতিয়াও শেষ নহ'ব যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে আপুনি জীয়াই থাকিব কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকে আমাক লাগিব
সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম। ছবিখনৰ লগত জড়িত প্ৰত্যেকজন সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শেষ সপোনৰ ছবিখন খুব সুন্দৰকৈ আমাৰ মাজত উলিয়াই দিছে। তেখেত যে এগৰাকী সংগীত শিল্পীৰ বাহিৰেও যে এগৰাকী দুৰ্দান্ত অভিনেতা, সেই ছবিখনত প্ৰকাশ পাইছে। তেখেতৰ ষ্টৰি টেলিং, তেখেতৰ অভিনয়, তেখেতৰ গান, তেখেতৰ সকলো শিল্প এইখন ছবিত সুন্দৰকৈ প্ৰেজেণ্ট হৈছে। মই এটা কথাই আহ্বান জনাম পুনৰবাৰ যে তেখেতক আমি কি পৰিস্থিতিত, এই মানুহজনক আমি আৰু হেৰুৱালোঁ, কি পৰিস্থিতিত হেৰুৱালোঁ, সেইটো আমি জানিব লাগিব। আমাক গৰিমা বৌক অসমবাসী, গোটেই বিশ্ববাসীয়ে জানিব বিচাৰিছে এই মুহূৰ্তত। সেই বিচাৰটো আমাক লাগিব। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ কথাৰে, তেখেতৰ ৰসাল কাহিনীবোৰৰে তেখেত আমাৰ মাজত জীয়াই থাকিব। আৰু মই খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজক, কাৰণ সেই ঈশ্বৰ পুত্ৰৰ সৈতে মই এখন চিনেমা কৰিলোঁ। খুব গৌৰৱেৰে ক'ব পাৰিম। পিছতো কেইবাটাও গীত গালোঁ, কিবা এটা ভাল কাম কৰিছিলোঁ, তেখেতৰ সান্নিধ্য পালোঁ। আমি তেখেতৰ সৃষ্টি, তেখেতৰ আদৰ্শ আমি আগুৱাই নিব লাগিব সকলোৱে মিলি, সেইটোৱে বিচাৰোঁ। আৰু তেখেতৰ সদায় এটাই, খুব 2-3 বছৰৰ পৰা খুব এটা কথা কৈ থাকে, যেতিয়া গানৰ কথা আমি ক'বলৈ যাওঁ যে জুবিন দা নতুন গান এটা আছে, গাব লাগিছিল। নাই, এতিয়া মই গান নাগাওঁ, এতিয়া মই চিনেমা কৰিম, আমাৰ চিনেমা উদ্যোগটো বহুত ডাঙৰ কৰিম। সেই মানুহজনে সপোন দেখিছিল, আৰু সেই সপোন আজি গোটেই বিশ্বই দেখিছে, চাই আছে। ৰাতিপুৱা 4:30 বজাৰ পৰা এই যি অভিলেখ, তেখেতে কেৱল জুবিন গাৰ্গে পাৰে, আৰু কেৱল একমাত্ৰ জন্ম হৈছিল, আৰু হয়তো যুগান্তৰলৈ আমি এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মহাপুৰুষ আমি আমাৰ মাজত নাপাওঁ। আমি কি হেৰুৱালোঁ, সেইটো আচলতে ভাবি বিৰাট কষ্ট হৈছে। এটাই আহ্বান, তেখেত য'তে আছে শান্তিত থাকক। কেৱল আমিতো বহুত, এই 19 ছেপ্টেম্বৰৰ দিনাখন আমি যি দুখ, যি বেদনা আমি অনুভৱ কৰিছোঁ, আজি পুনৰ যেন সজীৱ হৈ উঠিল সেই একেটা বেদনা, একেখিনি দুখ। আৰু আমাৰ এই বেদনা, এই দুখ কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে আপুনি জীয়াই থাকিব। কিন্তু আমি অকণমান শান্তি পাম যদি 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল আমি তন্নকৈ আমাক লাগিব। সেই বিচাৰখিনি যদি আমাক ভালকৈ কৰি দিয়ে, আমাক প্ৰশ্নখিনি উত্তৰ দিয়ে, আমি অকণমান শান্তি পাম, তেখেতৰ পৰিয়ালে শান্তি পাব। দুখত ভাগিও পৰিছে কি ক'ব অন্তিমখন ছবি জুবিন গাৰ্গৰ? মোৰ ওচৰত একো ভাষা নাই। তেখেতক হেঁপাহ পলুৱাই চালোঁ, কাৰণ তেখেতক জীৱিত ৰূপত আৰু কেতিয়াও দেখা নাপাম।